কঁঠালজোপা ওচৰতে এইখন কলপাতহে পাইছিলোঁ ইমান জংঘল হৈ গ'ল কঁঠালজোপা যে পৰিছিলে আগতে দেখুৱাইছিলোঁ ভিডিঅ' এটা দেখিছিলোঁ মই এই কঁঠালজোপা ওচৰতে এই কলপাতটা বোলে এয়া আম কুটি খাম যে সেইকাৰণে লৈছোঁ এইখন এখন কলপাত কাটিলোঁ 10খন নালাগে নেকি আৰু এইখন কাটিম ৰ'বা হৈ যাব ব'লা ধুব লাগিব নহয় ধুব লাগিব পানী 1 বাল্টিং লৈ যাম এতিয়া তাত ধুই দিম ব'লা ন কাটি লৈ যাওঁ নেকি ইয়াতে কাটা এই একেবাৰে কাটি দিওঁ ইমান মস্ত কলপাতত খাম তাত ঠিক কৰিম নহয় সৰু কৰি ল'ম এতিয়া ডাঙৰ কাটি লৈ যাওঁ তাত সৰু কৰি ল'ম 3খনে হ'ব 3খনে হ'ব গৰম ৰখিব নোৱাৰো ৰ'দ মাৰিছে তেও আম কুটি খাবলৈ ওলাইছোঁ দেখিছেনে বাৰু ন দেখা ভিডিঅ' মাৰি আছেনে ভিডিঅ' কৰি আছেনে মাৰিছোঁ মোৰ ভৰিকেইটা পৰিছে খোলা দাকখন পানী বাটি লৈ যাওঁ ব'লা ব'লা কাটি দিয়া কলপাত কাটি হৈ গ'ল কলপাত কাটি হৈ যোৱাৰ পিছত এতিয়া কলপাত কাটি হৈ গ'ল নাচাওঁ একদম নাচাওঁ একো নহয় এতিয়া কলপাত কাটি হৈ গ'ল হৈ যোৱাৰ কাৰণে তাৰমানে এতিয়া এই আমখিনি কিন্তু পোক আছে ন আমি পোক আছে ন চাওকচোন পোক ওলাইছে এই বাবা দাহঁতৰ পৰা কাটি দিম ঘৰৰ ওচৰ বাবা দা বুলি কয় তাত চাহপাত ধুনীয়াকৈ লৈ আহিলোঁ এতিয়া কি হ'ব এইখিনি হ'বনে নহয় এতিয়া কি কৰিবা খালে ভালকৈ খাবা একদম চেনি তেনি ধুনীয়া জোখত আছে পিছত খাবলৈ নাপাম দিয়কচোন পাৰি মই পটককৈ কাটো আম খাব লাগিব এইখিনি বহি লওঁ চাওঁ মুখত কি খাই লেচু কোনে আনিছে লেচু তাৰমানে আম পাৰি হ'ল তাৰমানে আম পাৰি হোৱাৰ পিছত তাৰপিছত কি হ'ব বাবা দা এইকেইটা তাৰমানে আম পোক আছে পোক থকাৰ কাৰণে তাৰমানে আকৌ বাবা দা কৈ পেলাই আকৌ 3টামান আম পাৰি লৈ যাওঁ লগতে ঘৰতে দেখুৱাইছোঁ আহিছে ভিডিঅ' কৰি আছ কোন আহিছেনো মৰা ওপৰকেইটা পাৰা ওপৰত ভাল আছে এইবোৰ তলকেইটা বেয়া এটা পাইছোঁ দেই বিহু কা হ'ল মৰা হ'ব দে আৰু এটা পাৰা বেয়াটোকে পাৰিলে পাওঁতে দিছেনে এফাল কাটাই গ'লগৈ বোলে আকৌ এইখন পোকে খোৱা হা পকিলে নহয় বেয়া একে এই আম কুটি হৈছে আৰু লাহে লাহে বকলীয়া কৰি গৈছে কুটিছে ইমান কেইদিনমান হৈছেগৈ আমাৰ তাৰমানে হেৰিখন কি বুলি কয় এইখন পিহনাখন তাৰমানে হেৰি সৰু বহুত একে মিহি হৈ গৈছে সেইকাৰণে আৰু এই আম ধুনীয়াকৈ হৈ আছে মানে পোক ওলাইছে অলপ দেই আমখিনি পোক ওলাইছে মানে বাৰু এইটো উঠাই দিম একো নাই নাই বাবু মিঠা আছে ন টেঙা মিঠা এই আম কুটি ধুনীয়াকৈ হৈ গ'ল বোলো মই আম কুটি হৈ গ'ল আৰু উইথ তাৰমানে কলপাত কাটি ধুনীয়াকৈ ৰেডি কৰিলোঁ কলপাত ৰেডি কৰিলোঁ ধুনীয়াকৈ জলকীয়া ধুনীয়াকৈ হৈ গৈছে আৰু পুৰিলেও পক দিয়া একো নহয় একদম আম কুটি ধুনীয়াকৈ হৈ গৈছে খাই চাওঁ সুন্দৰ ধুনীয়া আছে ল'ৰাটোক অকণমান খাই দিয়া সুন্দৰ আৰু আমি গুটি ৰখা সতি গুটি খাম
হ'ব দিয়া দে হা হ'ব ৰাখি দিয়া একদম লাষ্ট খাই হৈ গৈছে ধুনীয়াকৈ আমোলে মৰা ফটোটো লাষ্ট খাই ধুনীয়াকৈ হৈ গৈছে আজিলৈ ভিডিঅ'টো ইমানলৈকে মই দেখুৱালোঁ আৰু ভাল লাগিলে জানেই নহয় কি কৰিব লাগে কৰি দিব নিজে নিজে আৰু